কেনেকে জানিলে অন্তৰ্যামী সি কেনেকে জানিলে এই লতান স্কাই সোৱাদটো কেনেকুৱা পাইছে মজা চাহ বনাইছাও তই প্ৰতিভা বুলিবলৈ ঈশ্বৰে সেইকণকে দিলে আৰু কোন কণ চাহ বনোৱা প্ৰতিভাখন তই এটা কাম নকৰা কিয়া কি এই চিম্পুল চাহ বনোৱাতকৈ মছলা চাহ বনোৱা কৰ কি বস্তু সেইটো মছলা চাহত ডিমাইনে বেলেগ মই বনাব নাজানো নহয় আৰে মই শিকাই দিম না দিয়ক তেনেহ'লে আগতে এক কাপ চাহ লৈ আহ পালে আৰু চাহ কাপ মছলা চাহ দি আছো কৰিছা বাইদেউ আপোনাক সদায় দেখি থাকো ফটোকপি উঠিব নেকি হ'ব উঠক কুমকুম আহা নহয় নহয় আপোনাৰ লগতে ফটো উঠিম বুলি ভাবিছিলো হ'ব হ'ব মই পিছত উঠিম উঠা বাইদেউৰ লগত উলো নালাগে মই আপোনাৰ লগতহে উঠিম বুলি ভাবিছিলো তাই বেয়া পালে দেখিছে যাওকচোন তাইৰ লগত উঠক যাওক বাইদেউ আপোনাৰ লগতে কপি উঠো চৰ লাগে নালাগে বেটা এৰিছে বাবলা গালি খালেও বেচেৰাটোৱে তৰামাই ছাৰ এইকেইখন পিন আপ কৰি কাকৰিটাৰ টেবুলত থৈ দিব হ'ব ছাৰ কি হ'ল ইয়াতে থৈ দিলা যে পইচা নাই বহোৱাৰ কাৰণে মানে কাম নকৰা ছাৰ কি যে কয় নহয় ৰাকেশটোৱেহে মোক গছত উঠাই গুৰি কাটিলে তুমি এইটো কথা জানিব লাগে ন ডিপাৰ্টমেণ্টৰ চব কথাই জানো মই ডিপাৰ্টমেণ্টৰ কথা জানাৰ কাৰণে মোক পইচা বঢ়াবলৈ কৈছিলা মানে কেতিয়াবা শনি তুংগত উঠি থাকে যে মূৰত উঠি নাছিলে মানে এনেকুৱা খেলি মেলিবোৰ হৈ যায় এতিয়া শনিৰ গাতে দুখটো হ'ল তাকে নহলে এনেকুৱা খেলি মেলি মোৰ নহয় কথা কেইটা বেয়া নালাগে আকৌ তাই জ্বলা জ্বলা লাগিছে সোৱাদটো বেয়া হ'ব নালাগে ফালতু ল'ৰাটো চালা ৰাতিপুৱা ৰাতিপুৱাই মূৰটো গৰম কৰিছে মাথা গৰম কৰিব নালাগে বহাচোন বহা বহা ধুনীয়া চাহ একাপ খাম মন চন ভাল লাগি যাব ডম্বৰু ডম্বৰু য়েছ গাইজ কোৱা চাহ লাগে 2 কাপ স্পেশাল চাই মলাই মাৰকে মলাই মাৰকে আজি মছলাদাৰ চাহ খুৱাই আছো বিস্কিট আনিবে দেই মছলা মাৰকে মানে বহিছে জাত পেহা নাইট ডিউটি আছে আজি নোৱাৰিম কি নোৱাৰিম আকৌ নোৱাৰিম বুলি কৈছো নাইট ডিউটি আছে কৰিব লাগিব কি নোৱাৰিম আকৌ নকৰো ডিউটি এলট কৰি থোৱা আছে কি ধেমালি কৰিবলৈ আহিছে নকৰো বুলি কৈছো নকৰো আৰে বসুধা নাই নোৱাৰিম বুলি ক'লে নহ'ব নহয় ডিউটি কৰিব লাগিব আপুনি নকৰো বুলি কৈছো নকৰো শুনকচোন আপুনি নোৱাৰা কাৰণটো কিহে এই বয়সত নাইট ডিউটি কৰে না কি মানুহ যদি আপোনাৰ বয়সে হৈছে যদি আপুনি বুঢ়া হৈছে বুলি ভাবিছে এই বিয়া পাতিবলৈ কি কাৰণে ছোৱালী বিচাৰিছে বিয়াত ধৰি কথা নকবি দেই ৰঙা বগা হৈ যাব কি হৈছে চাচোন ছাৰ মোক সি বিয়াত ধৰি কথা কৈছে মই বোলে বুঢ়া হৈছো হয় বসুধা আপুনি নিজেহে কৈছে মই বুঢ়া বয়সত কেনেকে নাইট ডিউটি কৰিম বুলি নোৱাৰো মই যদি নাইট ডিউটি কৰিব নোৱাৰে তেন্তে বিয়াও পাতিব নালাগে ন কিয় মই বিয়া নাপাতিম হ'ব বৰুৱা ছাৰ এওঁ জেগাত কাৰোবাক বেলেগক দি দিয়াহে নাইট ডিউটি হ'ব দিয়ক হ'ব কেনে এনেকে চলি থাকক আৰু
লক্ষ্মী দেৱীৰ প্ৰতিমূৰ্তি কিদৰে বিক্ৰীৰ বাবে সাজু কৰিছে। অগণন ভক্ত ইয়াত আহি ভিৰ কৰা দেখা পৰিলক্ষিত হৈছে। দেউতা তুমি নাই যে মোৰ যেন একোৱে নাই। বৰ কষ্টত আছো দেউতা, বৰ কষ্টত আছো। এবাৰ চোৱাচোন, তুমি য'তে আছা তাৰ পৰাই চোৱাচোন। তুমি দূৰণিৰ পৰা এবাৰ চোৱাচোন দেউতা, তুমি কিমান মৰমত কিমান হেঁপাহেৰে মোক বিয়া দি উলিয়াই দিছিলা, কিন্তু আজি মোৰ লগত কি হৈ আছে? মই বহুত কষ্টত আছো দেউতা। ননসেন্স। এই ই চাও নাই নাই যে এতিয়ালৈকে সঁচাকে বহুত দেৰি কৰিছে ৰে। ডম্বৰু সোনকালে আহ না। এ আহিছো। মছলা চাহ মছলা চাহ স্পেচিয়েল। মছলা চাই অ গম পাইছো, কিন্তু ই বনাব জানে জানো মছলা চাহ? সাংঘাতিক বনাইছো, এবাৰ খাই চাওকচোন। কি হ'ল? তই ইয়াত বহি আছা? আপুনি ক'ত বহাটো বিচাৰিছেনো? এই লুটুকনে মোক কিমান অপমান কৰিছে তই জানানা? কি অপমান কৰিলেনো? সি মোক বিয়া কৰবা মানা কৰিছে। কিয় হে? মই বোলে বুঢ়া, মোৰ বোলে বয়স হৈছে, এইটো অপমান কৰা হোৱা নাই? কিয় নহয় বাৰু? 16 বছৰীয়া চেঙেলীয়া ল'ৰাটোক বাৰু বুঢ়া বুলি কয়নে? এইটোতো ঘোৰ অপমান। তই তাৰ মানে মোক অপমান কৰলি? মই বিদ্যা শপত নাই কৰা। এই বিদ্যা শপত নাই কৰা? তোৰ লগতো কথা পাতি একো লাভ নাই। বুঢ়া শুনকচোন। নুশুনো। কথা এটা আছিল। এই নুশুনো। অচি ছাৰক ক'ত লগ পাম? নাজানো। তৰা মায়ে মোক অপমান কৰে, এই শব্দত বিৰাট দুখ পাইছো মই। হা? চিৰিয়েল বন্ধ কৰিব লাগে? কি চিৰিয়েল বন্ধ কৰিব লাগে? টিভি চিৰিয়েল বন্ধ কৰিব লাগে। কিয়? প্ৰশ্ন নকৰিব, বন্ধ কৰিবলৈ কৈছো, বন্ধ কৰক। হেই, মই চিৰিয়েলৰ ডাইৰেক্টৰ নে প্ৰডিউচাৰহে বন্ধ কৰিবলৈ? এইবিলাক উল্টা পুল্টা অংক কৰি নাথাকিব। অংক কৰা নাই, কথাটোহে কৈছো। কথাৰ অংকটোৱে কৈছো। কথা আকৌ কিহৰ অংক? এই চব হেৰি কলৈ যায়? পলালে নহব, চিৰিয়েল বন্ধ কৰিব লাগিব কিন্তু। কিয় কৈছে আকৌ? প্ৰশ্ন কৰিবলৈ আহিছ? হা প্ৰশ্ন কৰিবলৈ আহিছ? এই চাহ কৰিছ? মছলা চাহে কৈছিলো। মছলা চাহ খাইছ, এনেকে উজ্জিবা নুপুৰে কেতিয়াও। মাথা বনাইছ ইয়াত? মই দেখোন মছলা চাহে বনাইছিলো। কিহেৰে বনাইছা? মছলা দি বনাইছো আকৌ। তোৰ মূৰটো বনাইছ। কি মছলা দিছিলি? যা লৈ আন, যা চাও যা। আনিছো। বিস্কুট খাই দিওঁ। কোনখন চিৰিয়েল বন্ধ কৰিব লাগে? চব চিৰিয়েল বন্ধ কৰিব লাগে। আৰে চিৰিয়েল বিলাক বনাই আমাৰ মনোৰঞ্জনৰ কাৰণে। বন্ধ কিয় কৰিব লাগে? মই সেইবোৰ বেয়া পাওঁ। আপুনি বেয়া পাই নাচাব আকৌ। বন্ধ কি কাৰণে কৰিব? বেলেগেতো চাব। ৰে ডাঙৰীয়া, যিসকলে ভাল পায় তেওঁলোকে চাবই। নাই, চাবলৈ নালাগে। মুঠতে আপোনালোকে ইমিডিয়েট সকলো চিৰিয়েল বন্ধ কৰক। এয়া মছলা ইউজ কৰিছিলা তুমি? তুমি এয়া মছলা চাহ খোৱালা আমাক? খোৱালোতো এয়া। বেটা, এতিয়া তোক টেষ্ট কৰাম হা এই মছলা খিনি। দে চা মুখ খোল। আপুনি কথাখিনি ক্লিয়াৰ কে নকয় কিয়? ক্লিয়াৰকেতো কৈ আছো, আপুনি মুঠতে চিৰিয়েলবোৰ বন্ধ কৰক। সেইটো ক্লিয়াৰকে কোৱা হ'ল। কাৰণটো লাগিব নহয়।
কাৰণ চাৰণ নুসুধিব মুঠতে চিৰিয়েল বন্ধ হ'ব লাগে এই কিয় বন্ধ হ'ব লাগে হে কিয় বন্ধ হ'ব লাগে ইমান ভাল লাগে চিৰিয়েল চাই আমি কেতিয়াবা হাঁহিবৰ কাৰণে চিৰিয়েল চাওঁ কেতিয়াবা কান্দিবৰ কাৰণে চিৰিয়েল চাওঁ নালাগে বন্ধ কৰিব চলাই থাকক এইফালে চাওক, আপুনি এইফালে আহক। মই কিন্তু এৰাত নাই কি হ'ল আহক, বহি লওকচোন, বহি লওক। কি হ'লনো কি কথা ক'লে আপুনি এষাৰ? কি ক'লোনো পুলিচৰ সন্মান খাই দিব দেই আপুনি। কি কৰিলোনো মই মানুহে মনোৰঞ্জনৰ কাৰণে টিভি চাইটো ঠিকে আছে, মানুহে হাঁহিবৰ কাৰণে টিভি চাই সেইটো মই বুজিলো, কিন্তু এই কান্দিবৰ কাৰণে চাওঁ বুলি ক'লে যে আপুনি? আমি চাওঁ হা? লাজতে গহীনটো দিছে চোৱা। আচ্ছা তোহুন দুটা মোৰ ভনী হয় হয় আগলৈ কওক মোক তহঁতে বনাই দিবা লাগে কি বনাম ডেকা হেণ্ডচাম বয় বনাই দিবা লাগে মেচিনটো অৰ্ডাৰ কৰিব লাগিব নহয় কিহৰ মেচিন বুঢ়া মানুহক ডেকা বনোৱাৰ মেচিন অনলাইনত বা পায় নে নাপায় দামো বহুত হ'ব চাগে মই চাওঁ হা এই সি মোক ঠাট্টা কৰি গেল নেকি নাই একদম ঠাট্টা কৰা নাই আচ্ছা তই মোক ডেকা হেণ্ডচাম বনাই দিব পাৰবি না নৰা Only 15 days. Only 15 দিনত আপোনাক মই এনেকুৱা এটা হ্যান্ডসাম লৰা বনাই আছো নহয় 15 দিনত তই কেনেকে ডেকা হেণ্ডচাম বয় বনাই আৰে দিবি আপুনি চাই থাকক না এই লোকেলৰ কমাল ইউ বনাম আৰে 15 দিনত কেনেকে ডেকা হেণ্ডচাম বয় বনাই দিব সঁচা কৈছি না মিছা কৈছি তাই তৰা বা মই আকৌ টিভি চিৰিয়েলত এক্টিং কৰিম বুলিহে ভাবিছিলো এখেতে দেখোন বন্ধ কৰিবলৈ ওলাইছে এখেতৰ মতে হ'বলা চিৰিয়েলৰ ইণ্ডাষ্ট্ৰী চলিব নেকি দাদা এনে আপোনাৰ প্ৰব্লেমটো কি বাৰু ভালকে কওকচোন। চিৰিয়েল কোনে কৰে এক্টৰ এক্ট্ৰেছে কৰে কৰক মোৰ আপত্তি নাই আকৌ বোলে চিৰিয়েল বন্ধ কৰিব লাগে কৰিবই লাগিব হে আপোনাৰ কথা কোনো লিংকেই নাই চিধা চিধিকে কওক যে চিৰিয়েলবোৰ কি কাৰণে বন্ধ কৰিব লাগে মোৰ ফটোখনৰ কাৰণে ৰাজদা কি হলো আপুনি মোক ফটোৱা মানুহ মোক বৰবাদ কৰি দিলে ঐ কি বৰবাদ কৰিলো মোৰ সেইকোপা মোক চাহ বনাবলৈ শিকালে মছলা আৰু জলকীয়া গুৰি দি হে কি মস্তি টেষ্টি লাগে বাবা টেষ্টি এতিয়া মোৰ মূৰত আৰু চুলিত লাগিছে কি হ'ল কচোন ক তুমি এয়া মছলা চা খোৱালা আমাক খোৱালোতো এয়া বেটা এতিয়া তোক টেষ্ট কৰাম হা এই মছলাখিনি দে চা মুখ খোল তাই নাহিব এই লোকেলৰ আগত মোৰ মান ইজ্জত চব শেষ কৰি দিলে ঐ বাবা চিন্তা নকৰিবি এইবাৰ এনেকুৱা ধুনীয়া চাহ বনাব শিকাম নহয় মোৰ কৃষ্ণ এবাৰ আতি গৈছেগে দেই আঁতৰি দিয়ক মাষ্টাৰ প্লেন অৰে আপোনাৰ ফটোখনৰ কাৰণে গোটেই চিৰিয়েলখন কিয় বন্ধ কৰিব লাগিব সেইটো বুজা নাই ব্ৰেইনটো বেয়া নেকি এডালৰ এই ৰবা দাদা আপোনাৰ কি হৈছে ছাৰক কওক আকৌ আজি সোফাত বহি মই এখন টিভি চিৰিয়েল চাই আছিলো হঠাতে দেখিলো নহয় মোৰ ফটো এখন আৰে আপুনি ভালহে পাব লাগে ইমান পপুলাৰ চিৰিয়েল এখনত আপোনাৰ ফটো ওলাইছে কিয় ভাল পাম কিয় উলিয়াব লাগে কিবা গণ্ডগোলীয়া ফটো আছিল নি কিয় গণ্ডগোলীয়া ফটো হ'ব আপুনিহে জানিব সেইটো মই গণ্ডগোলীয়া মানুহেই নহয় দাদা মোৰ ফটো যদি এনেকে চিৰিয়েলত ওলালেহেঁতেন মই কিন্তু পাৰ্টিহে দিলোহেঁতেন হৰি আপোনাক এই যে ফুলৰ মালা পিন্ধাই ফটো লগাই কান্দি কান্দি কয় যদি মা মোক তুমি কেলে এৰি গুচি গলা তুমি তেতিয়া পাৰ্টি দিবা দিম আকৌ সেয়া এক্টিং হে ফটোখন ক'ত পালে আপোনাৰ নিজে দিছিল ন মই কিয় দিম হে মই চিৰিয়েল নাচ গান এইবোৰ চব বেয়া পাওঁ সেইকাৰণে আপুনি এনেকে ৰিয়েক্ট কৰি আছে এইবোৰ ভাল পোৱা হলে আপুনি এনেকে ৰিয়েক্ট নকৰিলে হয় হৰি তেওঁলোকে আপোনাৰ ফটোখন ক'বাত পালে তাৰপিছত তেওঁলোকৰ চিৰিয়েলৰ চিকুৱেন্সত লগাই দিলে চাগে এইটো একো ডাঙৰ কথা নহয়তো একজেক্টলি দাদা আপুনি অলপ কালচাৰত হওক বুজিছে এই চিনেমা চিৰিয়েলবিলাক চাই থাকিব গানবিলাকো শুনি থাকিব জীৱনটো কিমান ভাল লাগিব চাবচোন চাওক দাদা আপুনি আপোনাৰ ব্যস্ত লাইফটোৰ এটা ব্ৰেক বিচাৰে নে নাই বিচাৰো
ব্ৰেকৰ কাৰণে কেতিয়াবা বাহিৰলৈ ফুৰিবলৈ যাওঁ চাওক দাদা, অকল বাহিৰলৈ ফুৰিবলৈ যোৱাটো ব্ৰেক নহয়। এখন ধুনীয়া চিনেমা চাওক, এখন চিৰিয়েল চাওক, ভাল গান এটা গাওক, সেইটোও এটা ব্ৰেক হ'ব পাৰে। অলপ এনেকে লওকচোন কথাখিনি। তাকেতো বৰ যুক্তিকৰ কথা কৈছে দেই। হ'ব দিয়ক, মই মোৰ এলিগেশ্যন উঠাই লৈছো। আজিৰ পৰা মই চিনেমা, চিৰিয়েল, নাচ, গান চব চাম। এই ধুনীয়া, বঢ়িয়া। আপুনি এটা কাম কৰিব, সন্ধিয়া 8টা বজাত এঙনি টিভিটো লগাই ল'ব। বৰ ধুনীয়া চিৰিয়েল এখন চাবলৈ পাব। তৰাবা অ আহা আহা, ভিতৰত আছো আহা। বাহ, ইমান ধুনীয়াকে সজাইছা ৰুমটো। আজি লক্ষী পূজা নহয় জানো? লক্ষীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা ভাল পায়। সেইটো হয় বাৰু। তুমি ভাল সময়তে আহিছা দিয়া। ৰবা, ধূপডাল জ্বলাই লওঁ, সেৱা এটা কৰিম দেই। ঠিক আছে। লোৱা। দিয়া এইডাল লোৱা। কৃষ্ণ। না জানো হুয়া বাহন, না জানো হুবি সৰ্জন, পূজা মন্ত্ৰ না জানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি সাধিবে উচিত, ৰাম মোৰ গতি সাধিবে উচিত। কৃষ্ণ। সমূহ অসমবাসী ৰাইজলৈ বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা পবিত্ৰ লক্ষী পূজাৰ আন্তৰিক শুভকামনা যাচিলো।